নমস্কাৰ বন্ধুসকল, বহুত প্ৰথম স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিয়াৰ জিন্দিগীত জিতুলৈ। আৰু লগতে বহুত শুভেচ্ছা জনাইছোঁ আজিৰ এই বহুত গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ দিন। এই দিনটোত আপোনালোকৰ ওচৰলৈ আহিবলৈ মন গ'ল, আপোনালোকৰ ওচৰত দুই এটা কথা শ্বেয়াৰ কৰিবলৈ মন গ'ল। সৰ্বপ্ৰথমে সকলোকে বহুত আজিৰ স্বাধীনতা দিৱসৰ দিনটোত বহুত শুভেচ্ছা জনালোঁ সকলো ভাৰতবাসীলৈ। হিন্দু মুছলিম জাতি ধৰ্ম ভেদে সকলোলৈ আজিৰ স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, আজি এই দিনটো আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫তম দিন। স্বাধীন হোৱাৰ পৰা ৭৫ বছৰ অলৰেডি পাৰ হৈছে। গতিকে আজিৰ দিনটোত আমি সকলোৱে মিলি স্বাধীনতাৰ ৭৫তম দিৱস পালন কৰিলোঁ। আৰু এইবাৰ অলপ স্পেচিয়েল কৰা হ'ল, যিহেতু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় স্বাধীনতাৰ যি অমৃত মহোৎসৱ আৰম্ভ কৰিলে হৰ ঘৰ তিৰংগা ৰূপেৰে। আমিও সকলোৱে সহযোগ কৰিলোঁ, আপোনালোকেও কৰিলে। খুব ভাল লাগিল সকলো ঘৰত এখন তিৰংগা দেখা পায়। কিন্তু আজি আমি এইটো কথাক লৈ মই খুব দুখ লাগিল যে এই মহোৎসৱটোৰ দ্বাৰা যিমান উপকাৰ হৈছে, যিমান মানুহে তিৰংগাখনক সন্মান তিৰংগাখনৰ বিষয়ে জানিব বা বুজিব চেষ্টা কৰিছে, আৰু বহু ক্ষেত্ৰত তিৰংগাখনক অপমান কৰাৰ দৰেও লাগিল। মই ভাবোঁ আজিৰ এই যিটো হৰ ঘৰ তিৰংগা, এই পদক্ষেপটো যদি নল'লেও হয় তেতিয়াও একো ক্ষতি নহ'ল হয়। কিন্তু এইটো পদক্ষেপ লোৱাত হয়তো সকলোৰে ঘৰত এখন তিৰংগা গৈছে, সকলোৱে এখন তিৰংগা লৈছে, বাইকত লৈছে, ঘৰত লৈছে, গাড়ীত লৈছে। কিন্তু আচল কথা হ'ল কি, এতিয়া যি তিৰংগা সকলো হাতত আছিলে আজিলৈকে, অহাকালিৰ পৰা তিৰংগাবোৰ যাব ক'ত? অৰ্থাৎ আজি 15 আগষ্ট, অহাকালি 16 আগষ্ট, কালিৰ পৰাতো সকলোৱে এইটো লগত নাৰাখে। যিখিনি ভাল ভদ্ৰ মানুহ, যিখিনি মানুহে তিৰংগাৰ মূল্য বুজি পায়, সেইখিনি মানুহেতো তিৰংগাখন বাৰু ভালকৈ থ'ব, মোৰ বিশ্বাস। কিন্তু এনেকুৱা মানুহ আছে ঘৰত, যিবিলাক মানুহে নেকি তিৰংগাখন এতিয়াও দেখা পোৱা যায় যে এনেকুৱা ঠাইত পেলাই থ'ব যেন সেইখন ঘৰত কাম কৰা কিবা অদৰকাৰী কাপোৰহে। এইবিলাক যাতে নহয়, আমাৰ তিৰংগাখনৰ বহুত মূল্য আছে। আমি এই তিৰংগাখনক বহুত সন্মান কৰিব লাগে। আমি যোৱা কেইদিনমানত এনেকুৱা কিছুমান দৃশ্য দেখা পাইছোঁ যিবিলাক বহুত দুখ লগা। সিদিনাখনে মই দেখিলোঁ কিবা সমাৰোহ এটা উলিয়াইছিল চাগে, গাড়ী লৈ মানুহবিলাক গৈছিলে তিৰংগা লৈ, তিৰংগা পতাকাখন লৈ সকলো গাড়ী লৈ গৈছিলে। আৰু গাড়ীৰ বতাহৰ চাপত তিৰংগাবোৰ দুই ষ্টিকডাল আছিলে, তাৰ ওপৰত তিৰংগাখন এৰি যায়, যায় কাৰোবাৰ পথাৰৰ বোকাত পৰিছেগৈ। আৰু মোৰ নিজ চকুৰে মোৰ নিজৰ আগত দেখিছোঁ গাড়ীৰ চকাৰ তলত পৰিছে তিৰংগাখন। খুব বেয়া লাগিছে। গতিকে এইবিলাক দেখা পাই খুব দুখ লাগিল। তিৰংগাখনক যেন অপমান কৰা যেন লাগিল। আমি গাৰ তেজ এটোপাল দি হ'লেও তিৰংগাখনক আমি সন্মান কৰিব লাগে, সকলোৱে কৰে। এই তিৰংগাখনৰ কাৰণে বৰ্ডাৰত আমাৰ জোৱানসকলে নিজৰ যান মানৰ কথা চিন্তা নকৰি, ঘৰ পৰিয়ালৰ কথা চিন্তা নকৰি, এই তিৰংগাখনৰ খাতিৰত, এই দেশৰ খাতিৰত কি কৰি আছে, নিজৰ জান দি আছে, নিজৰ জীৱনৰ কথা চিন্তা নকৰি আমাৰ ৰক্ষাৰ বাবে অহৰহ দিন ৰাত যুঁজি আছে। গতিকে আমি এই তিৰংগাখন অপমান কৰা মানে আমি সেই বীৰ জোৱানসকলক, যিসকল বৰ্তমান বৰ্ডাৰত পহৰা দি আছে, যিসকলে আমাৰ কাৰণে অলৰেডি মৃত্যুক সাৱটি লৈছে, শ্বহীদ হৈছে, সেই সকলোকে অপমান কৰা যেন লাগে। গতিকে মই ভাবোঁ এনে পৰিস্থিতি যাতে নহওক, আপোনালোকে খুব ধ্যান দিব। ঘৰৰ লগতে ওচৰৰ পাঁজৰৰ যিমান মানুহ আছে সকলোৱে যেন এই বস্তুটোৰ ওপৰত ধ্যান দিয়ে। গতিকে ভিডিঅ'টো দীঘল নকৰোঁ। আজিৰ দিনটোৰ আমি বহুত ভাল লাগিল, বহুত গৌৰৱৰ দিন। এই দিনটোতে আমি ৭৫ বছৰ আগত আমাক বহুতো নিজৰ জান প্ৰাণ দি দেশৰ বাবে, আমাৰ বাবে স্বাধীনতা সংগ্ৰাম কৰি দেশৰ বাবে স্বাধীনতা আনিছিল। গতিকে আজিৰ দিনটোতেই আমি সকলোৱে একলগ হৈ প্ৰাণ ল'ব লাগে, যাতে দেশৰ সুৰক্ষাৰ বাবে, দেশৰ ভালৰ বাবে আমি সকলোৱে একলগ হৈ, একত্ৰিত হৈ দেশৰ ভালৰ বাবে কাম কৰোঁ। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ চলোঁ। যি কিছু মানুহ আছে হিন্দু মুছলমানক এক কৰি ইয়াৰ বিভাজন সৃষ্টি কৰাই আমাৰ মাজত
যি কাজিয়া লগাব চেষ্টা কৰে তেনেসকল মানুহক আমি সদায় দূৰত ৰাখোঁ, সেইসকল মানুহৰ পৰা দূৰত থাকোঁ। সেইসকল মানুহক যাতে সুবিধা নিদি আমি দেশখনক বচাওঁ, দেশৰ ভালৰ বাবে কাম কৰোঁ, সেইটো লক্ষ্য হ'ব লাগে। আৰু আমি সকলো ভাৰতীয়, কোনো হিন্দু মুছলিম কথা নাই, আমি সকলো ভাৰতীয় আৰু সদায় ভাৰতীয় হৈ থাকিম। হিন্দু মুছলিম সকলোৱে মানুহ, সকলো ভাৰতীয়। এই ভাৰতবৰ্ষত থকা ভাৰতীয় নাগৰিকত্ব পালন কৰি থকা প্ৰতিজনেই ভাৰতীয়, ইয়াত কোনো বিদেশী নহয়। গতিকে সকলোৱে যেন দেশৰ স্বাধীনতা, দেশৰ পতাকাৰ, দেশৰ সন্মানৰ কথা ৰক্ষা কৰি সবেই মিলি আমি এই দেশখনক ভাললৈ নিয়াৰ এটা ভাল পৰিৱেশ দিয়াৰ চেষ্টা কৰিব লাগে। তাকে কৈ আজি মোৰ এই চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। বেছি কথা নকওঁ, বহুত দিনৰ মূৰত আহিলোঁ। আৰু সৰ্বশেষত ক'ম, স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈ। আহক সকলোৱে মিলি এই অমৃত উৎসৱ খুব ধুনীয়াকৈ পালন কৰোঁ। দেশৰ বাবে এটা ভাল চিন্তা কৰোঁ, হিতৰ বাবে আমি কিবা এটা কৰোঁ। সৰ্বশেষত ধন্যবাদ। জয় হিন্দ।